কি হ'ল কিয় ৰখালে মোক তোমাক মই নিজৰ ভাইটি হিচাপে কথা এটা কওঁ বেয়া নাপাবা কওক কি কথা কওকচোন তোমাক মই অনুৰোধ কৰিছোঁ ভাইটি তুমি যে বাইকখন ওখোৱা পোকাকৈ চলাই আহিছা আৰু ইমান স্পীডত চলাইছা এইবোৰ বেয়া অভ্যাস আজিৰ পৰা তেনেকৈ নচলাবা তোত আপোনাৰ টকা দি কিনি চলাইছোঁ নেকি মোৰ বাইক মোৰ নিজৰ মৰ্জিৰে চলাম আপুনি ক'বলা কোন হে ঐ ভাইটি ঐ উঠাচোন বেছিকৈ দুখ পাইছা নেকি নাই 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 দুখ পোৱা নাই দুখ পোৱা নাই নাই এম্বুলেঞ্চ ফোন কৰি দিওঁ নেকি নাই নালাগে হ'ব হ'ব দুখ পোৱা নাই হ'ব হ'ব চৰি দাদা বেয়া হ'ব দেই মই আপোনাৰ কথাটো শুনিলে মোৰ কিজানি আজি এনেকুৱা এক্সিডেণ্ট নহ'লে হয় মোৰ আজিৰ পৰা আৰু ইমান স্পীডত বাইক নচলাবা ঠিক আছে তোমাৰ দৰে মোৰো এজন বন্ধু আছিল আমিও বহুত স্পীডত বাইক চলাইছিলোঁ ঐ সাইকেল চলাই চলাই আমনি লাগি গৈছে ও বে ঐ তই ডাঙৰ হ'লে কি বাইক ল'বি আৰান ভাই ভাষান্ত্ৰিকে ল'ম ৰ তই পিছে কি বাইক ল'বি কেটিএম খন ল'ম বুলি ভাবিছো কেটিএম খন থাকিলে জল্দি ছোৱালী পতে না বাহ তই কিন্তু বেলেগ মাথা মাৰিছ দেই ময়ো কেটিএম এখনকে লৈ আহোঁ নেকি ইস বে তামাম তো বাচিছো কম লেভেল দি গ'ল বে ও বে আৰু 2-3 বছৰ যাবা দি আমিও দি আছো বে Hey বন্ধু মই এজন বেকাৰ ল'ৰা সুবাসে মই আড্ডা মাৰি ফুৰা Hey বন্ধু মই এজন বেকাৰ ল'ৰা সুবাসে মই আড্ডা মাৰি ফুৰা কৰি ক'ব পাহাৰ পৰা আহিলো পাপাই কয় মোক কোনে বা চুৰ কৰি লৈ গ'ল চালা মই আড্ডা মৰাও ডাঙৰ কাম বুলি মম্মী পাপাই কয় মোক কাম কৰা বুলি ওলাই গ'ল যা চাদাকে খাই ল'লো বন্ধু মই এজন বেকাৰ ল'ৰা সুবাসে মই আড্ডা মাৰি ফুৰা मेरे दोस्त मुझे मम्मी पापा बोलते हैं नालायक बेटा बोलते हैं और बोलते हैं অঁ খা 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 খাই কেনে সোনকালে মৰ আৰু কেইদিন পাছত খাব নাপাওঁ নহয় সেইকাৰণে এইকেইদিনে খাই লওঁ আৰু দে দে চাই দি মৰিবি আৰু ইমান পিছত এই হ'ব দে মৰিলে মৰিম আৰু মৰিবি আৰু অঁ গ'ল ঘৰত বাকী আছে যাব লাগে এতিয়া গৈ থাকোঁতে লাহে লাহে তহঁতে যে ইমান স্পীডত বাইক চলা তহঁতৰ অভ্যাস বোলা বস্তু নাই নেকি স্পীডত চলালে আপোনাৰ কিবা ক্ষতি হয় নেকি মোৰ একো ক্ষতি নহয় কিন্তু তহঁতৰ ভালৰ কাৰণেহে কৈছোঁ হ'ব আপুনি মোক ইমান জ্ঞান দিব নালাগে আপোনাৰ টকাৰে বাইক কিনি চলোৱা নাই নহয় আপোনাৰ কিনিব অকাত নাইতো সেইকাৰণে গা জ্বলিছে আপোনাৰ নহয়নে তাতে তই হ'লি ঘৰৰ একমাত্ৰ ল'ৰা তোৰ যদি কিবা এটা হৈ যায় মায়েৰে দেউতাৰে কি অৱস্থা হ'ব ঐ ব'ল ব'ল ইয়াতে ফাটা লেকচাৰ দি থাকিব নালাগে ফাল্টু মানুহৰ লগত কথা পাতে নেকি ব'ল 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 অকাত নাই কি ফাল্টু ল'ৰা ভাল কথা ক'লে আৰু বেয়াহে পায় কিবা ক'লে কিবাহে বুজে মা দেউতাকে একো নকয় নেকি যাই থাকোঁ দে সিহঁতক কৈ আৰু লাভ নাই আৰু ক'লৈ যাবি তই বজাৰ পৰা আহোঁ এনে আছোঁ যদি ব'ল বজাৰ পৰা আহোঁ নাই নাযাওঁ দে মই বেলেগ এঠাইতহে যাব লগা আছে ইমান সময় তোৰ কাৰণে ৰখি আছিলোঁ নহ'লেতো মই কেতিয়াবাই গ'লোঁ হয় মোৰ কাৰণে ৰৈ আছিলি কিয় তোক কথা এটা কৈ যাওঁ বুলিহে ৰৈ আছিলোঁ কি কথা ক তই মোক কথা দে বন্ধু আৰু তই আজিৰ পৰা যাতে বাইক স্পীড নচলাৱ তই নিজে 100 স্পীডত বাইক চলা আৰু মোক কৈছ লাহে লাহে চলাব লাগে বুলি আগে নিজৰটো ঠিক কৰ তাৰ পাছত মোক কবি বাৰু মই এতিয়া যাওঁ দে মই বজাৰ পৰা আগত তই ক'লৈ যাওঁ যাবি ঠিক আছে ফোন কৰিলে আৰু এতিয়াহে হেল্ল' কি
ৰাজুৰ এক্সিডেণ্ট কি ফাল্টু কথা কওঁ মই এই মাত্ৰ তাৰ লগত কথা পাতিছোঁ নাই নাযাওঁ দে মই বেলেগ এঠাইতহে যাব লগা আছে ইমান সময় তোৰ কাৰণে ৰখি আছিলোঁ নহ'লেতো মই কেতিয়াবাই গ'লো মোৰ কাৰণে ৰৈ আছিলি কিয় তোক কথা এটা কৈ যাওঁ বুলিহে ৰৈ আছিলোঁ কি কথা ক তই মোক কথা দে বন্ধু আৰু তই আজিৰ পৰা যাতে বাইক স্পীড নচলাৱ তই নিজে 100 স্পীডত বাইক চলা আৰু মোক কৈছ লাহে লাহে চলাব লাগে বুলি আগে নিজৰটো ঠিক কৰ তাৰ পাছত মোক কবি বাৰু মই এতিয়া যাওঁ দে মই বুজাই পোৱা কয় তই ক'লৈ যাওঁ যাবি ঠিক আছে সেইদৰে সি আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইকাৰণে তোমাকো কৈছোঁ লাহে লাহে চলাবা তোমাৰ সুন্দৰ জীৱনটো ধ্বংস নকৰিবা ঠিক আছে ঠিক আছে দাদা আপোনাক লগ পাই ভাল লাগিলে আজিৰ পৰা এনেকুৱা আৰু জোৰ বাইক নচলাই স্পীড নচলাওক ঠিক আছে নমস্কাৰ যোনে যোনে আমাৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক তেহে আমাৰ নতুন নতুন আহি থকা ভিডিঅ'বোৰ নটিফিকেশ্যনত পাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব Bye bye. বাই বাই